আপোনালোক সকলোকে স্বাগতম এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো ৰেশন কাৰ্ডৰ যি দোকানী আছে সেই দোকানী সকলে মানি চলিব লাগিব এই কেটা নিয়ম নহলে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'ব লাগিব অৰ্থাৎ ৰাজ্য চৰকাৰে এতিয়া কেতবোৰ নিয়ম লৈ আহিছে যদিহে ৰেশনৰ দোকানী সকলে ৰেশন কাৰ্ডৰ যিসমূহ দোকানী আছে সেইসমূহ দোকানীয়ে যদি এই নিয়মসমূহ মানি নচলে তেওঁলোকক শাস্তিৰ বিহা হ'ব আৰু সেই নিয়মসমূহ হৈছে প্ৰকৃত হিতাধিকাৰীয়ে যদি সময়মতে ৰেশন নাপায় তেওঁলোকক শাস্তি বিহা হ'ব অৰ্থাৎ যিসকল প্ৰকৃত হিতাধিকাৰী আছে তেওঁলোকক সময়মতে ৰেশন যদিহে নাপায় তেতিয়াহলে যিসমূহ দোকানী আছে তেওঁলোকক আপোনালোকে কমপ্লেইন কৰিব পাৰে গৈ তেতিয়া সেই কমপ্লেইন অনুসৰি তেওঁলোকক এনেদৰে যিসমূহ শাস্তি আছে সেইসমূহ শাস্তি বিহা হ'ব লগতে সময় যদি ৰেশন নিদিয়ে তেনেহলে আপুনি ফোন কৰিব পাৰে যদিহে সময়ত আপোনালোকৰ ৰেশন পোৱা নাই তেতিয়াহলে আপুনি ফোন কৰিব পাৰে এটা নম্বৰত 1800345361 অৰ্থাৎ এই নম্বৰটোত ফোন কৰিলে আপোনাৰ যি অসুবিধা আছে এই অসুবিধাসমূহ আপুনি অৱগত কৰক যদিহে আপুনি সময়ত ৰেশন পোৱা নাই তেনেহলে অৱগত কৰক আৰু সোনকালে লাভ কৰক আপোনাৰ ৰেশন অৰ্থাৎ প্ৰকৃত হিতাধিকাৰী যিসকল আছে সেই প্ৰকৃত হিতাধিকাৰীসকলে যদিহে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে ৰেশনৰ ক্ষেত্ৰত তেওঁলোকে এইসমূহ দোকানীৰ বিৰুদ্ধে আপোনালোকে অভিযোগ কৰিব পাৰে সেই অভিযোগৰ ভিত্তিত তেওঁলোকে যিসমূহ দোকানী আছে সেই দোকানীসমূহে শাস্তি বিহিব আৰু এই ৰাজ্য চৰকাৰে এইবোৰ নিয়ম বান্ধি দিছে এতিয়া আৰু 8 দিন পিছতে আপুনি লাভ কৰিব বিনামূলীয়া ৰেশন অৰ্থাৎ 8 দিন পিছতে আপুনি লাভ কৰিব বিনামূলীয়া ৰেশন অতিকৈ গুৰুত্বপূৰ্ণ কথা এইটো যে 8 দিন পিছতে আপুনি বিনামূলীয়া ৰেশন লাভ কৰিব আৰু যদিহে সময়মতে ৰেশন লাভ কৰা নাই তেতিয়াহলে 1800345361 এই নম্বৰটোত ফোন কৰিলে আপুনি আপোনাৰ অভিযোগ উত্থাপন কৰি সেই অভিযোগৰ ভিত্তিত আপোনাৰ যি অসুবিধা আছে সেই অসুবিধাসমূহ অৱগত কৰক লগতে যিসমূহ অভিযোগ আছে অভিযোগ অৱগত কৰক তাৰ ভিত্তিত এই ৰেশনৰ দোকানীসমূহক শাস্তি বিহা হ'ব ইয়াৰ লগতে 10 তাৰিখৰ আগত এফচিআৰ সংগ্ৰহ কৰিব লাগিব ৰেশন অৰ্থাৎ 10 তাৰিখৰ আগত এফচিআৰ পৰা তেওঁলোকে যিসমূহ ৰেশনৰ দোকানী আছে তেওঁলোকে সংগ্ৰহ কৰিব লাগিব ৰেশন সময়মতে যদিহে সংগ্ৰহ নকৰে অৰ্থাৎ যি সংগ্ৰহ কৰাৰ পিছত যদি সময়মতে তেওঁলোকে ৰেশন দিব পৰা নাই তেতিয়াহলে শাস্তি বিহা হ'ব আৰু 10 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত বিতৰণ কৰিব লাগিব বিনামূলীয়া চাউল অৰ্থাৎ 10 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত যদি বিনামূলীয়া চাউল বিতৰণ কৰিব নোৱাৰে তেতিয়াও তেওঁলোকক শাস্তি বিহা হ'ব ৰেশন কাৰ্ডৰ দোকানীয়ে যদি এইসমূহ মানি নচলে তেতিয়াহলে আপোনালোকে এই ফোন নম্বৰটো তেওঁলোকে এটা ফোন নম্বৰো নিৰ্ধাৰণ কৰি দিছে সেই ফোন নম্বৰটো নিৰ্ধাৰণৰ যোগেদি আপুনি যি অভিযোগ আছে সেই অভিযোগ উত্থাপন কৰিব পাৰে 1800345361 আকৌ এবাৰ কৈছো 1800345361 এই নম্বৰটোৰ যোগেদি আপোনাৰ যি অভিযোগ আছে সেই অভিযোগ উত্থাপন কৰি ৰেশন কাৰ্ডত যদি সময়মতে পোৱা নাই আপুনি প্ৰকৃত হিতাধিকাৰী হৈ যদি আপুনি সময়মতে ৰেশন পোৱা নাই তেতিয়াহলে এইসমূহ অভিযোগ উত্থাপন কৰি লাভ কৰিব পাৰে